আৰু এইয়া আমাৰ পথাৰত প্ৰথমটো মুঠি বুলি ক'ব লাগিব। খেতি কৰাটো বন্ধুসকল ইমানো সহজ নহয়। খেতি কৰা মানুহটোৱে গম পায় কিমান কষ্ট। কঠীয়া ৰোৱাৰ পৰা লৈ কেনে একেবাৰে কঠীয়া ডাঙৰ হয় আৰু পথাৰত আহি আৰু পথাৰত হাল বাই পথাৰত লগাই আৰু ইমানখিনি কৰালৈকে বহুতখিনি কষ্ট। খেতি কৰাটো ইমান সম্ভৱ নহয়। গতিকে বন্ধুসকল এনেকৈ কষ্টৰ মাজেদি জীৱনটো কটাই আছোঁ আৰু এয়াই হৈছে আমাৰ দুখীয়া মানুহৰ জীৱন। কি ক'ম, খেতিয়ক মানুহৰ জীৱন। নমস্কাৰ জনাই সকলোকে মই দীপে স্বাগতম জনালোঁ মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো খবৰ খাতি ভালে চাগে। আৰু এতিয়া পথাৰলৈ গৈ আছোঁ আগ ল'বলৈ। আজি ধানৰ আগ ল'বলৈ গৈ আছোঁ। বহুত দিন হ'ল পথাৰলৈ অহা নাই আৰু ধানবোৰ পকি গোটেই হৈছেগৈ। তো এতিয়া গৈ আছোঁ এইপিনে আগৰ পিনে আমাৰ মেডামজনী গৈ আছে আগে তো পিছে মই গৈ আছোঁ। এতিয়া যাওঁ পথাৰত, গোটেই পথাৰৰ পৰিৱেশটো আকৌ দেখুওৱা। তো এইপিনে দাৱনী আহিলেই ধান দাবলৈ। এইপিনে দালেই আমাৰ এতিয়ালৈকে দোৱা নাই, গৈ আছোঁ আজি দাবলৈ। আৰু এতিয়া পথাৰখনলৈ আহি পালোহি আৰু এইপিনে এতিয়া পথাৰ মানে ধানবোৰ পৰিলে, এইপিনে বহুত পৰিলে, এইপিনে এডোখৰি পৰিলে আৰু সেইটো চাইডে এডোখৰি পৰিলে। য'ত নেকি ভাল হৈছিলে তাতে পৰিলে আৰু ধানবোৰ। তো এতিয়া আজিৰ পৰা আগ ল'বলৈ হৈছে। আগ ল'বলৈ মানে একেবাৰে দাবলৈ হৈছে। গোটেইবোৰ পকি হৈছে গৈ, এইপিনে দেখিবলৈ পাইছে পূৰা পকিলে আৰুনো কি ক'ম আৰু এয়া। আৰু এইপিনে এতিয়া প্ৰথমটো আগ লৈছে দাইছে। এয়া প্ৰথমটো মুঠি বুলি ক'ব লাগিব, দাবলৈ লৈছে। তো আজিৰ পৰা এনেকৈ দাব লাগিব সকলোবোৰ। অকলেনো কিমান দাব, মানুহ বিচাৰিব লাগিব, যিহেতু মানুহ আজিকালি পাবও টান। বিশেষকৈ এতিয়া ধান দোৱা দিনত পাবলৈ টান, কাৰণ কেলৈ কি এতিয়া সকলোৱে ধান দায়, সকলো পথাৰত ধান দাবলৈ হৈছে আৰু আমাৰনো অকলীয়া মানুহ কি ক'ব, এতিয়া বিচাৰিব লাগিব এনেকৈ হাজিৰা মানুহ। আৰু এইয়া আমাৰ পথাৰত প্ৰথমটো মুঠি বুলি ক'ব লাগিব এবাৰ। তো এইপিনে দালে আমাৰ এইজনীয়ে। তো প্ৰথমটো মুঠি আৰু কি ক'ব, ধুনীয়া হৈছে, যথেষ্টখিনি ধুনীয়া হৈছে এই পথাৰত। আৰু এয়া দেখিবলৈ পাইছে এইপিনেও বন্ধুসকল। আৰু এইপিনে যথেষ্টখিনি গৰু সোমাই অকণমান বেয়া কৰি দিলে। আৰু গৰু গাঁৱত যিহেতু গৰু থাকিবই আৰু গৰু কিছুমান মিলি দিয়ে, সেয়েহে মানে এনেকৈ পথাৰত সোমাই শেষ কৰি দিছে। আৰু সেইডোখৰ লাহি ধান লগোৱা হৈছিলে, লাহি ধানখিনিও যথেষ্টখিনি ধুনীয়া হৈছে। আৰু এনেকৈ ধুনীয়া হ'লে মানে সঁচাকৈ বহুত ভাল লাগে। কষ্টৰ ফল মিঠা বুলি কৈছে আৰু ধৈৰ্য ধৰিব লাগে বুলি কৈছে বন্ধুসকল। সেয়েহে এনেকৈ ধৈৰ্য ধৰি কষ্ট কৰি লগাইছিলোঁ, যথেষ্টখিনি ধুনীয়া হৈছে। খেতি কৰাটো বন্ধুসকল ইমানো সহজ নহয়। খেতি কৰা মানুহটোৱে গম পায় কিমান কষ্ট। কঠীয়া ৰোৱাৰ পৰা লৈ কেনে একেবাৰে কঠীয়া ডাঙৰ হয় আৰু পথাৰত আহি আৰু পথাৰত হাল বাই পথাৰত লগাই আৰু ইমানখিনি কৰালৈকে বহুতখিনি কষ্ট। আৰু এতিয়ালৈকে কোনো মানে 50%ও ঠিক হোৱা নাই। মানে ঠিক মানে কি ক'ম, 50%ও এতিয়ালৈকে হোৱা নাই। ঘৰত যেতিয়ালৈকে এই ধানৰ গুটিটো নেপায়গৈ ন, তেতিয়ালৈকে মানে খেতি কৰাটো ইমান সম্ভৱ নহয়। গতিকে বন্ধুসকল এনেকৈ কষ্টৰ মাজেদি জীৱনটো কটাই আছোঁ আৰু এয়াই হৈছে আমাৰ খেতিয়ক মানুহৰ জীৱন। আৰু এতিয়া এনেকৈ আমি দুটাই লাগি আছোঁ। সেইপিনে মইনা কলিজাই ধান দাই আছে আৰু মই একদম সিমূৰৰ পাৰিমূৰলৈ চাওঁ বুলি আহিলোঁ। যিহেতু এতিয়া সময় নাপাওঁ, ময়ো একপিনে কামলৈ গৈ আছোঁ আৰু কামত যোৱাৰ মাজতে এনেকৈ খেতিত লাগিবলগীয়া হৈছে। এতিয়া মইনা কলিজা অকলে আহিব ধান দাবলৈ আৰু মাজে মাজে আপোনালোকক দেখাম আৰু যদি হাজিৰা মানুহ পাওঁ হাজিৰা মানুহ লগাম। আৰু এয়াই হৈছে আমাৰ পথাৰখন। যোৱা ভিডিঅ'টো আপোনালোকক দেখাইছোঁ, খুব ধুনীয়া হৈছিলে ধানবোৰ। পিনে এতিয়া ইমান দুখৰি দালে আৰু এতিয়া যাব লাগিব। পিনে বেটি এজনী আহিলে ধান দাবলৈ। ধান দাইছানে? ঐ আপুনি চাই থাক, দাইছা দাইছানে? কথাই নকয় এতিয়া এনেকৈ হ'লে কয়। আৰু এই পিনে পূৰা দাৱনী লাগি আছে ধান দাবলৈ। আৰু এই পিনে মতা দাৱনী এটা দাই আছে দেই, এইটো পূৰা। আৰু এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰত যাই পিনে আজি নেদাওঁ, বেলেগ দিনাখন আহিব লাগিব দাবলৈ। আৰু এই পিনেও দাই আছে, গোটেই এতিয়া পথাৰত দাৱনী ভৰ্তি হৈ আছে। আমাৰ পথাৰখনে খালী হৈ আছে আৰু এতিয়া। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত অকণমান কাম এটা আছে আৰু কালিলৈ আহিব লাগিব দাবলৈ। কালিলৈ একদম ৰাতিপুৱাৰ পৰা দাব লাগিব। ময়ো দাম আৰু দেখুৱাম আপোনালোকক। আৰু পথাৰখন কেনেকুৱা হৈছে? ধুনীয়া হৈছে, যথেষ্টখিনি ধুনীয়া হৈছে। আমাৰ বুলিয়ে নহয়, সকলোৱে ধান এবাৰ ধুনীয়া হৈছে, ভালেই হৈছে। আৰু ভগৱানে এনেকৈ সকলোকে মানে সকলো ধানবোৰ ভাল কৰি থাকক, সেয়াই মানে আশা থাকিল। আৰু তেতিয়া আজি ভিডিঅ'টো সৰু মৰুকৈ মানে সমাপ্ত কৰি দিছোঁ আজি ভিডিঅ'টো। গতিকে বাই বাই।